আলহী আহিল মোৰ বলক সেই বিশেষ আলহী নটিফিকেশ্যন বেল বাটন হাই গাইজ ৱেলকাম বেক টু মাই চেনেল। নমস্কাৰ বন্ধুসকল, মই ডিম্পলী ধুচুৰীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, ময়ো বৰ্তমান ভালেই আছোঁ। আৰু মই বহুত দিন ব্লগ দিয়া নাছিলোঁ আৰু সেয়ে ব্লগ এটা ষ্টাৰ্ট কৰি দিলোঁ। আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। মোৰ এইকেইদিন এক্সাম হৈছে আৰু সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ। আজিও আছিলে এক্সাম আৰু আজি এক্সামটো 12টা বজাতে শেষ হ'ল আৰু ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ। আৰু আপোনালোকে চাগে থাম্বনেইলত দেখি ভাবি আছে কোনো বিশেষ আলহী আহিল মোৰ, বলক সেই বিশেষ আলহীসকলক চাই লওঁগৈ বলক। আজিৰ বিশেষ আলহী আহি পালেহি আৰু আপোনালোককো চিনাকি কৰাই দিওঁ। এয়া ধৰিত্ৰী বা আৰু এয়া চহাৰা বা, মোৰ চিনিয়ৰ আছিলে হোষ্টেলৰ, আৰু এয়া মোৰ ৰুমমেট আছিলে। মই চহানা বা আৰু মোৰ ৰুমমেট ধৰিত্ৰী বাৰ লগত চিনাকি কৰাই দিলোঁ। আৰু সেইদিনাখন বেছিকৈ ভিডিঅ' কৰি থকা নাছিলোঁ, অকণমানকৈ ক্লিপ এটা লৈ থৈছিলোঁ আৰু সেইটো আপোনালোকে চালেই। আৰু মাহঁত সেইদিনাখন ঘৰত নাছিল, সেইকাৰণে খানা বনোৱাত লাগিবলগীয়া হ'ল। আৰু বাহঁত আমাৰ ঘৰলৈ প্ৰথমবাৰ আহিছে, সেইকাৰণে বেছিকৈ ভিডিঅ' কৰি নাথাকিলোঁ। বেছিকৈ ভিডিঅ' কৰি থাকিলে বাহঁতেও আমনি পাব পাৰে, সেইকাৰণে ভিডিঅ' কৰি নাথাকিলোঁ। আৰু বাহঁত সেইদিনাখন দিনটো থাকি পিনি গধূলি সময়ত গুচি গ'লগৈ। থাকিবলৈ কৈছিলোঁ কিন্তু নাথাকিলে, পিছত আহিলে থাকিম বুলি কৈ থৈ গৈছে। আৰু এতিয়া ব'লক সেইদিনাখন মৰা ফটো আৰু ৰিলচ চাই লওঁগৈ। कदम तुम जहाँ रखो, ज़मीं को आसमां बनाओ, सितारों से सजाओ, अगर तुम कहो। যিহেতু বাহঁত প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰলৈ আহিছে আৰু সেইকাৰণে কিবা এটা চিন থাকি যাব বুলি বাহঁতক ৱাল হেংগিং দুটা গিফ্ট কৰিলোঁ। আৰু সেই ৱাল হেংগিং দুটা মই নিবনুৱা হাবৰ পৰা আনিছিলোঁ। আৰু কিছুমানে হয়তো নিবনুৱা হাবৰ নামটো শুনিছেই, আৰু যদি নাই শুনা আপোনালোকে ইনষ্টাগ্ৰামত চাৰ্চ কৰিব পাৰে নিবনুৱা হাব বুলি। মই ডেছক্ৰিপশ্যনতো লিংকটো দি থ'ম ইনষ্টাগ্ৰামৰ, আপোনালোকে চাব পাৰিব। আৰু এজনী আমাৰ ঘৰত কণমানি আলহী আছে, তাইকো দেখুৱাওঁ আপোনালোকক। সকলোকে দেখুৱাইছোঁ যেতিয়া তাইকো দেখুৱাওঁ। তাই হৈছে মোৰ ভাগিনজনী, আৰু এইজনী বল এটা ফুলাই ফুলাই খেলি আছে। হাই কৈ দিয়া, তোমাৰ নামটো এবাৰ কৈ দিয়াচোন ধুনীয়াকৈ। মোৰ নাম মিছ বাজি শইকীয়া। তাইৰ নামটো স্কুলত পাৰাচি হয়, আৰু আমি সকলোৱে ৰুণ বুলি মাতোঁ। আৰু কেতিয়াবা ৰুণ মাইনা, কেতিয়াবা ৰুণালী, সেই সকলোবোৰ নাম দিয়ে মাতোঁ। আৰু আলহী আহিলে, এতিয়া দুপৰীয়া সময় হৈ গ'ল, আৰু সেইটো কাৰণে তাইৰ পেট পূজাটো কৰিব লাগিব। আৰু আজি পেট পূজাটো অকণমান বেলেগ এটা বস্তুৰে কৰিম। মোৰ চেনেলত আপোনালোকে আগতে দেখা নাই, আৰু সেইটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তাৰ আগতে আপোনালোকে এটা বস্তু দেখুৱাওঁ বুলি ভাবি আছোঁ। আৰু এইকেইটা হৈছে, এইটো এটা ৰেড কালাৰৰ, আৰু এইটো এনেকৈ কৰিছে, আৰু এটা হৈছে এনেকুৱা, মানে টোটেল দুটা। এই দুটা তাৰ বটল আৰ্ট কৰিলে, আৰু আপোনালোকক মই ভালকৈ দেখুৱাই আপোনালোকে বটল আৰ্টকেইটা কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এইজনী চাওক বটলকেইটা লৈয়ে আছে, সেয়া মই ভিডিঅ' কৰিলোঁ নহয়। তাই বটলকেইটা লৈয়ে আছে, আৰু সৰু ছোৱালী যিহেতু আপোনালোকে যদি ভাল হৈছে বুলি কয় তেতিয়া তাইও মনটোত ভাল লাগিব, মানে মোৰ থ্ৰুৱেদি। আৰু মই তাইক ক'ম এনেকৈ আমুকে কমেণ্ট কৰিছিলে আৰু এইকেইটা ভাল হৈছে বুলি কৈছে বুলি। আৰু এতিয়া বেছি দীঘলীয়া কৰি নাথাকোঁ, আৰু খোৱা বস্তুটো বনাবলৈ যাওঁ, লগতে আপোনালোককো লৈ যাওঁ। বনাওঁ আপোনালোকক পাছত কম কৈ আছোঁ, কৈ দিওঁ। আৰু ফুচকা বনাম, আৰু তেতেলী পানীৰ কাৰণে পদিনা আৰু মানধনিয়া আনিবলৈ গৈ আছোঁ, তেনে বলক। আৰু ফুচকা বনাবৰ কাৰণে ৰেডিমেডকৈ কিনি আনিছিলোঁ।
ফুচকা বনাবৰ কাৰণে একেবাৰে মেইন বস্তুটো আলু মই যিটো বইল কৰি ল'লোঁ আৰু ইয়াত তেতেলী পানী পিঁয়াজ এয়া মান ধনিয়া আৰু পদিনাৰ পেষ্ট আৰু এতিয়া মই বাতি দুটা আলু মই ভাঙি লৈছোঁ তাৰপৰা মিঠাতেল দি লৈছোঁ আৰু লগতে নিমখ দি লৈছোঁ এয়া ৰুণমাইনাৰ কাৰণে ৰুণমাইনাৰ পিঁয়াজ নাখায় সেইটো কাৰণে মই তাইক অকল আলু পিটিকা দি ফুচকাটো বনাই দিম আৰু এইখিনি আমাৰ কাৰণে ইয়াত নিমখ দি দিছোঁ মিঠাতেল দিম তাৰপৰা কাশ্মীৰী ৰেড চিলি অলপমান আৰু পিঁয়াজখিনি আৰু লগতে এটা জলকীয়া কাটি দিলোঁ বেছিকৈ জ্বলা দিলেও মায়ে খাব নোৱাৰিব সেইকাৰণে ভাগ ভাগকৈ কৰি থকা নাই একেলগতে কৰি দিছোঁ ময়ো জ্বলাটো খাওঁ হ'লেও ইমানকৈ ভাগ ভাগকৈ কৰি নাথাকিলোঁ আৰু এতিয়া গোটেইখিনি মিক্স কৰি ল'ম আৰু আলু পিটিকাখিনি ৰেডি হৈ গ'ল এতিয়া কেৰাহীখন পাতি ল'লোঁ আৰু ৰিফাইন তেল দি দিছোঁ এইখিনি ফ্ৰাই কৰিবৰ কাৰণে মোৰ মায়ে মোৰ কাৰণে ফুচকা বনাইছে এয়া হৈ গ'ল ফুচকাখিনি এতিয়া আমি টেষ্ট কৰোঁ টেষ্ট হয় আলুখিনি ভৰাম আৰু এয়া আজি আমাৰ ফুচকা এইফালে এই খালেই এতিয়া মই টেষ্ট কৰোঁ টেষ্ট কৰি চাওঁ মজা তুমি এটা টেষ্ট কৰি দিয়া এটা চচ দি পিনে টেষ্ট কৰি চাওঁ বহুত টেষ্টি আছে খাই বহুত টেষ্টি লাগিছে দেখিবা এইকেইটা খাবলৈ বৰ মজা চচ দি দিম নি তোমাক এইকেইটা দি দে বৰ মজা লাগিছিলে বহুত মজা লাগিছিলে মামী কি আমি নাখাওঁ একেবাৰে শেষত এনেকুৱা চেপেটা দুটামান লৈছেগৈ আমি ফুচকা খালে মানে এনেকুৱা 10 টকাত 5টা নে 6টা দিয়ে আৰু সেই 6টা খোৱাৰ পিছত এটা পাপৰি খোজোৱে আৰু তাতে আলু অলপ দি পিনি কি কয় চচ অলপ দি দিয়ে আৰু মোৰ নিচিনা কোনে কৰে আপোনালোকে জনাবচোন হাই গাইজ আমি ফুচকা খালোঁ আৰু এতিয়া আহি পিনি ৰুমত বহি আছোঁ বাচনখিনি এতিয়াও ধোৱা নাই ধুমগৈ আগতে ভিডিঅ'টো এণ্ড কৰি লওঁ বেছিকৈ ভিডিঅ' কৰি থাকিলে দীঘলীয়া হৈ যাব আৰু পাছলৈ থৈ দিলে একেবাৰে পাহৰিয়ে থাকিমগৈ সেইকাৰণে এতিয়াই এণ্ড কৰি দিওঁ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে সদায় কোৱাৰ নিচিনাকৈ কওঁ লাইক এটা কৰি দিব আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি বেছিকৈ ভাল পালে তেন্তে শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনসমূহ অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু আজিৰ ভিডিঅ'টো আছিলে মানে বাই বাই পুনৰ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকক পুনৰবাৰ লগ পাম বাই 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 এটা কৈ দিয়া আকৌ তুমি কিবা এটা কৈ দিয়া মাহিয়াগা চেনেলটো নটিফিকেশ্যন বেল বাটন ছাবস্ক্ৰাইবছ দি দিব notification bell button. Good night.